গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰ ভাল বেয়া দুয়োটাৰে মাজত। আমাৰনো কোনদিনা ভাল হ'ব নাজানো, বেয়াই হৈ যাই থাকে। আজি উৰুকাটো মই এনেকৈ থাকিবলগীয়া হৈছে, মানে বছৰটোৰ আৰম্ভণিতে বেমাৰ আজাৰবিলাক আহি গ'ল আৰু বছৰটোৰ শেষলৈকেতো বহুত দিন আছে, কি হ'ব নাজানো। মাখি পৰি আছে ফ্ৰেণ্ডছ। কাম সেয়েহে মানুহজনে শাহুমাক লৈ গ'ল, ইয়াতে আছিল। শাহুমাৰো জ্বৰ আছিল, আপোনালোকক দেখাইছোঁৱে ভিডিঅ'ত। যাৰ ভাল ভালেই আৰু যাৰ বেয়া বেয়াই, গতিকে বেয়াইও ভাল হ'ব চেষ্টা কৰিছোঁ অলপমান। কি হয় নাজানো, ভগৱানে কি কৰে। বাটত আগুৱাই যাবলৈ সাহস এৰি দিয়া নাই, যাই আছোঁ। বৰ্তমান সাগৰত আছোঁ, ইপাৰো নাই সিপাৰো নাই, ক'ব নোৱাৰোঁ। চেষ্টা কৰি আছোঁ, ভগৱানৰ আশীৰ্বাদ লৈ, নিজৰ মনত সাহস লৈ আগুৱাই যাই আছোঁ আৰু যাই থাকিম। কাপোৰ কানিও বহুত ধুলোঁ আৰু ধুবলৈ বহুত বাকীয়ে আছে। ইফালে ল'ৰা বিচনাত শুৱাই থৈছোঁ, অসুখ হৈছে তাৰ ভৰি দুখন বিষাইছে। ছোৱালীজনীয়ে টিভি চাই আছে। কি কৰিম বোলক, মোৰ কাম বহুত আছে, এইখিনিয়ে কৰি লওঁ আগতে। ক'ত বিষাইছে? ইয়াতে ভৰিত। ভৰিত ভাল পাই যাবা, তুমি ভাত খাব লাগিব হয় না? ভাত খাব লাগিব হয় না? টিভি চাই আছা? ঐ টিভি চাই আছে, ভাল হৈ যাব। বহুত খাব লাগিব তুমি হয় না? ভাত এতিয়া নিজে খাবা না মই খুৱাই দিম? মই খুৱাই দিম না তুমি নিজে খাবা? হা, নিজে খাবা? গুড বয়। তাৰ হাত দুখন আৰু ভৰি দুখন বহুত বিষাই আছে, গোটেই ৰাতি শুব দিয়া নাই আৰু নিজেও হোৱা নাই। গতিকে ইয়াৰ কি হৈছে নাজানো, ডক্তৰক দেখালেহে গম পাম। আমাৰ উৰুকাটো এনেকৈ গ'ল। গতিকে কাইলৈ তাড়াতাড়িকৈ যি পাৰোঁ পিঠা পনা বনাম আৰু আপোনালোকক দেখুৱাম। মোৰ ভিডিঅ'বিলাক দেৰি হৈ আছে, আপোনালোকে বেয়া নাপাব।